আজি আমি দশম শ্ৰেণীৰ বৰ্গ সম্পূৰণ পদ্ধতিৰ বিষয়ে কিছু আলোচনা কৰোঁ। সমীকৰণটো লোৱা হৈছে ax² + bx + c = 0, যেটো মান্যৰ ৰূপ। এই পদ্ধতিত সমাধান কৰিবলৈ যাওঁতে আমি প্ৰথমতে ধ্ৰুৱক পদটো বাওঁফালে নিব লাগিব। তো c আছিলে, ফালে গৈ -c হ'ল। তাৰ পিছৰ লাইনত, পিছৰ ষ্টেপত আমি x² সহগ a, এই a দুইফালে হৰণ কৰিব লাগিব, উভয় পক্ষতে। হৰণ কৰাৰ পিছত আমি এটো পালো x² + b/ax = -c/a। তাৰ পিছৰ লাইনত আমি এটো লাইন দেখুৱাই থৈছো। এটো লাইনতকৈ বেছি গুৰুত্বপূৰ্ণ লাইন হ'ল এটো x ৰ সহগৰ আধাৰ বৰ্গ, এটো b/2 হোল স্কয়াৰ। x ৰ সহগ b/a, ইয়াৰ আধা b/2 বৰ্গ দুইফালে যোগ কৰিলো। যোগ কৰিলে আলটিমেটলি এটো কেনসেল যাব, গতিকে আমি সমান চিন লিখিব পাৰিছো ইয়াত। তো তাৰ পিছত এটো আহি গল x² + 2ab, তাৰপা বৰ্গমূল যেতিয়া লম প্লাস মাইনাস আহিব। বৰ্গমূল এটো 4a² বৰ্গমূল 2a হ'ব। এটোৰ বৰ্গমূল আমি এনেকে উলিয়াব নোৱাৰিম, এনেকে থাকি যাব। গতিকে x = আহিলে এটো প্লাস আছিলে, এফালে গলে মাইনাস হ'ব। তাৰ পিছত x = -b ± √b² - 4ac হ'ব। গতিকে মূল দুটা আমি পালো, x = -b + √b² - 4ac / 2ac আৰু -b - √b² - 4ac / 2ac। তো ইয়া আছিল বৰ্গ সম্পূৰণ পদ্ধতি। ইয়াৰ এটো আমি সূত্ৰ হিচাপে প্ৰয়োগ কৰি আমি সমাধান কৰিবও পাৰিম পিছত।